তো আজি সব ফাইনেলি খোৱা বস্তু বনাবলৈ গৈ আছোঁ, ভিডিঅ'টো চাই যাওক। তো পিঠা বনাবলৈ ৰেডি কৰি লৈছিলে মাত্ৰ, তাৰ পাছত এয়া কি দৃশ্য চাওক পোৱালিৰ। এয়া দেখিছেনে পূৰা বোকা পাই মই ইফালে পিঠা বনাব মানে ৰেডি কৰি থাকোঁতে ইফালে সি আহি বোকাত পৰি গোটেইখন লেটি পেটি হৈ গৈছেগৈ। আৰু দেখিছেনে তাৰপিছত মানে দেউতাকেও খং উঠিছে, দেউতাকে আনি লৈ একদম ধুনীয়াকৈ কলৰ পৰা আনি ধুৱাইছে। তাৰ পাছতো তাৰ উৎপাত মানে সি নুধুৱে, তাক আকৌ বোকাত দিবলৈ লাগে। আৰু এয়া দেখিছেনে ধুনীয়াকৈ জুইকুৰা লগাই লৈছোঁ আৰু তাৰপিছতে ফেলাইখন ওপৰত পাতি দিছোঁ আৰু ফেলাইখন অলপমান গৰম হোৱাৰ পাছতে এয়া পিঠাগুড়ি দি দিছোঁ, মানে খচি থোৱা পিঠাগুড়িখিনি। আৰু সেইখিনি দিয়াৰ পাছতে এতিয়া ধুনীয়াকৈ ঢাকোন এখন মাৰি দিছোঁ, কাৰণ পিঠাটো তেতিয়াহে সিজিব ভালকৈ, নহয় জানো। আপোনালোকেও জানে পিঠা বনাবলৈ, কিন্তু মই এইটো পিঠা বনাবলৈ আপোনালোকক শিকোৱা নাইকিয়া, গতিকে মই কি কৰিছোঁ দিনটো তাকে দেখুৱাবলৈ বিচাৰিছোঁ। আজি অকল এয়া পিঠাই নহয় আৰু অন্য বেলেগ বেলেগ পিঠা বনোৱাও দেখুৱাম আপোনালোকক। মাত্ৰ এয়া পিঠা ৰেডি হৈ গ'ল, ধুনীয়াকৈ দেখিছেনে একদম ধুনীয়া হৈছে। 2000 years later. এই বাইকখন আহিছে যে সি আগবাঢ়ি নাযায়, দেখিছেনে একদম ৰৈ দিছে মোৰ হাতত ধৰি। এতিয়া ব'লা, ঘেং গ'ল নহয়, ব'লা এতিয়া যাব। আৰু সি মানে ইমানখিনি বুজি পোৱা হৈ গ'ল যে গাড়ী এখন আহিলে ছাইড ল'ব লাগে বা ৰৈ দিব লাগে, এই বস্তুটো মানে কি সি জানা হৈ গ'ল পূৰা। গতিকে এই বস্তুটো প্ৰত্যেক ল'ৰা ছোৱালীয়ে জানিব লাগে, শিকিব লাগে। কাৰণ কিয় নহ'লে কিছুমান ল'ৰা ছোৱালী এনেকুৱা আছে যে বাইকখন আহে তাৰ আগে দিয়ে দৌৰ মাৰি দিয়ে, আৰু সেনেকৈ হ'লে মানে বিপদ হোৱাৰ সম্ভাৱনাটো বহুত বেছি। ব'লা বাবা ব'লা। সি যোৱা নাই, মানে সেই ছাগলীজনী দেখিছেনে, এই ছাগলীজনী দেখি আছে যে সেইজনী, ত' সি যোৱা নাই। এতিয়াহে সি মোৰ এই হাতত ধৰি লৈছে, আৰু মানে এতিয়া নিশ্চিন্ত সি যে মা আছে ওচৰত, একো নহয় আৰু। গতিকে মোৰ হাতত ধৰিছে আৰু গৈ আছে। ব'লা তুমি আগুৱাই। আৰু এই পইচাখিনি দেখি নিশ্চয় আপোনালোকে হয়তো ভাবিছে মানে ক'ৰ পৰা পালোঁ আপোনালোকক জনাইছোঁ, লাষ্টত কম ব'লক। কালি আনিছিলোঁ এই পুতলাটো, ইয়াত ডিঙি নাই, হাত এখন নাই, কাপোৰ শেষ, কাপোৰ চাপোৰ একো নাইকিয়া কৰি পেলালে, পূৰা নাংগা পুংগা কৰি পেলালে। মোৰতো কি হ'ল। আৰু এয়া হ'ল নেক্সট ডে'। আকৌ এয়া লৈ লৈছোঁ অলপমান পিঠাগুড়ি, আৰু এয়া পিঠাগুড়ি কি কাৰণে লৈছোঁ গম পাব। আগৰ ভিডিঅ'টোতো পিঠাগুড়ি দি ধুনীয়া পিঠা বনাইছোঁ, মানে সেইটোক কয় খোলা চাপৰি পিঠা আমাৰ এইফালে, আপোনালোকৰ এইফালে কি বুলি কয় নাজানো। আৰু এইফালে গৰম কৰি আছোঁ, পূৰা উতলা গৰম পানী কৰি আছোঁ, আৰু সেই গৰম পানীখিনি দিয়ে এই পিঠাগুড়িখিনিত অলপ অলপ পানী দি কিনে মই ধুনীয়াকৈ মঠি আছোঁ। এয়া দেখিছেনে ধুনীয়াকৈ মঠি আছোঁ। আৰু তাৰপিছত এই গোটেইখিনি ধুনীয়াকৈ মঠি লৈ, গোটেইখিনি দেখিছেনে একদম আটা যেনেকৈ মঠে আৰু তেনেকৈ টাইটকৈ মঠি ল'ব আপোনালোকে ল'ব। আৰু কি বনাম আপোনালোকে চাই যাওক ভিডিঅ'টো। গতিকে এয়া হ'ল ফাইনেল লুক। আৰু এইফালে লৈ লৈছোঁ অলপমান নাৰিকলখিনি ধুনীয়াকৈ পিহনাত মাৰি লৈছোঁ, যিহেতু মই ৰুকনি নাইকিয়া, গতিকে পিহনাতে মাৰি লৈছোঁ। একদম মিহি মিহি হৈছে। আৰু তাৰ লগত মিহলাই দিছোঁ চেনি জোখ পৰিমাণ, আৰু চেনিটো অলপ বেছিকৈ দিব লাগে, তেতিয়া খাই ভাল লাগে পিঠা। মানে পিঠা বনাবলৈ গৈ আছোঁ, কি পিঠা বনাইছোঁ চাই যাওক। আৰু আমাৰ এইফালে এই পিঠা দেখিছেনে, পিঠা ফাইনেল লুকটো দেখিলেনে। এই পিঠাটোক আমাৰ এইফালে কয় সুতলীয়া পিঠা, আৰু বা ভাপত দিয়া পিঠাও কয়, বা নাৰিকলৰ পিঠা বুলিও কয় কিছুমানে। কিন্তু আপোনালোকৰ ঠাইবিলাকত কি কি নাম কয় মোক কমেণ্ট ছেকশ্যনত জনাব। আৰু দেখিছেনে এয়া ধুনীয়াকৈ মই মানে অলপ পানী ডেক্সিটোত দি দিছোঁ, আৰু পানীখিনি গৰম হোৱাৰ পাছতে কাপোৰ এখনো দেখিছে মেৰিয়াই দিছোঁ, ধুনীয়াকৈ বান্ধি দিছোঁ। আৰু সেই পানীখিনি উতলি অহাৰ পাছতহে মই এই পিঠাখিনি দিছোঁ, যিহেতু এই পিঠাটো ভাপত হ'ব লাগিব। আৰু এইয়া দেখিছেনে ফাইনেল লুক পিঠা, একদম কি ধুনীয়াকৈ হৈ গ'ল পিঠা, একদম খাবলৈ পাৰি এতিয়া। ধুনীয়াকৈ পিঠা গোটেইবোৰ হৈ গ'ল। আৰু দেখিছেনে কিমান ধুনীয়া দেখিছে নহয়নে। আৰু যিমান ধুনীয়া হয় খাবলৈও সিমান ভাল হয়। আৰু এইফালে লৈ লৈছোঁ কঁঠাল পিঠা, ইফালে বনাইছিল বৌৱে মোক দিছিলে। আৰু আকৌ এয়া পিছবেলা টাইমত ল'ৰাটোৰ লগত অলপ ধেমালি কৰিলোঁ, চাওকচোন সি কি কি কৰি আছে। পাপা ক'ত কৰিছে। আৰু এয়া দেখিছেনে হয়তো ভাবিছে মোৰ মাত বোল দিয়া নাই, কিয় দিয়া নাইকৈ, কাৰণ মই ওচৰৰ মানুহৰ ঘৰত ফুৰিবলৈ আহিছোঁ, গতিকে মাত দিয়া নাই। আৰু এয়া সিহঁতৰ ঘৰত দিয়া চাহ নাস্তা চাওক কি ধুনীয়াকৈ দিছে, একদম বহুত দিছে খাবলৈ। আৰু এইফালে এইখিনিতে এটা কথা কৈছে, এই টকাকেইটা আন বেলেগ একো নহয়, মোৰে টকা আছে। গতিকে ভিডিঅ'টো আজিলৈ ইমানে, বাই।